আৰু যৌতুক বিচাৰি মই তোমাক বা তোমাৰ ঘৰখনক কেতিয়াও আমি এটা হেপী মেৰিড লাইফ বনাম। আনে যিভাৱে ভাবি থাকক খুব খেয়াল। হঠাৎ আপোনাৰ এই পৰিৱৰ্তন যে? হঠাৎ নহয়, আচলতে কথাবোৰ মই বহুত আগতেই ভাবিছোঁ আৰু ভাবি ভাবি সিদ্ধান্ত লৈছোঁ এতিয়াৰ পৰা মই আৰু বেলেগৰ মগজুত নচলোঁ। নিজে যিটোকে ভাল দেখো সেইটোকে কৰিম। কি কৰিব? মৰম কৰিম। তোমাক সুখী কৰা তুমি বা তোমাৰ ঘৰখনৰ মুখে বেয়া মইতো সেইটোকে বিচাৰোঁ। সদায় কাজিয়া কৰিবলৈ, ডাঙৰ লগত মুখে মুখে তৰ্ক কৰিবলৈ। কোনো ছোৱালীয়ে সেন্দুৰ পিন্ধি তিৰোতা নহয়। এই সেন্দুৰখিনিৰ লগত ছোৱালীবোৰৰ বহুত আশা, বহুত সপোন জড়িত হৈ থাকে। আৰু যৌতুকৰ জুইত যেতিয়া আশাবোৰ, এই সপোনবোৰ ডাও ডাওকৈ জ্বলি ছাই হৈ যায়, কিমান কষ্ট হয় ছোৱালীবোৰৰ অন্তৰেহে বুজি পায়। আজিৰ পৰা ময়ো মই তোমাক ফ্ৰেণ্ডছবোৰক কৈ দিছোঁ, আজিৰ পৰা এই ব্ৰেকআপ পাৰ্টি, থামছ আপ পাৰ্টি এইবোৰ চব বন্ধ। এতিয়াৰ পৰা মই কেৱল মোৰ ৱাইফৰ লগত পাৰ্টি কৰিম। অনলি উইথ মাই ৱাইফ। এইবোৰ পাৰ্টি কৰি আপুনি মোৰ মন ভাল লগাব নালাগে। যদি মোক সঁচাই সুখী কৰিব বিচাৰিছে তেনে নিজে সুখী হৈ থকাৰ চেষ্টা কৰক। টকাৰ পিছত দৌৰি বিলাসিতাত মত্ত হৈ কোনো মানুহ সুখী হ'ব নোৱাৰে। সুখৰ প্ৰকৃত ঠিকনা থাকে নিজৰ চাফা অন্তৰখনত। গতিকে আগে নিজৰ অন্তৰখন চাফা কৰি ল'বলৈ চেষ্টা কৰক। আমি লৈছোতো চাফা কৰি। এতিয়া আৰু মোৰ অন্তৰত অকণো ভেজাল নাই। তুমি পৰীক্ষা কৰিছো, চোৱা ৰ'বা এটা কাম কৰিম। কি? নহয় মানে এই ইয়াৰ পিছত আমি একেলগে দেউতাকলৈ যোৱাই হোৱা নাই নহয়। কাইলৈ যাম দিয়া। আপুনি সঁচাই কৈছেনে এইবোৰ কথা? এতিয়াও বিশ্বাস হোৱা নাই? নহয় মানে বহুত অবিশ্বাস সাজি লৈছে যে মোৰ পৰা, সেইকাৰণে বিশ্বাস কৰিবলৈ কিবা টান পাইছে। মোক বিশ্বাস নকৰিলে কেনেকৈ কম ৰেখা? মই তোমাৰ গিৰিয়েক হওঁ। আজিলৈকে গিৰিয়েক হৈ ধৰা দিয়াই নাই যে আপুনি মোৰ চকুৰ আগত। তেনেহ'লে কি হৈ ধৰা দিছে? নকওঁ দিয়ক, পিছত আপোনাক কষ্ট দিবলৈ মন নাই। না কোৱা না। আচলতে কি জানা, অন্তৰত থোপ খাই থকা কথাবোৰ বাহিৰলৈ উলিয়াই দিলে তুমি অলপ আৰাম পাবা। বিয়া হৈ অহা দিন ধৰি আপোনাক মই এনে এজন মানুহৰ ওপৰত দেখিছোঁ যাৰ মগজৰ আটাইখন খিৰিকী সদায় বন্ধ হৈ থাকে। মই আহিছোঁ এইখন ঘৰলৈ আপোনাৰ পত্নী, কিন্তু আপোনাৰ কাৰণে মোৰ মূল্য আপোনাৰ দেউতাই বিচৰা ইলেকশ্যনৰ টিকেটটোতকৈ অলপো বেছি নহয়। কিন্তু এতিয়াৰ পৰা মই তেনেকৈ নাপাওঁ। মোক কালি ৰাতি পাপা মোক পাতি কি ক'লে জানা? কি ক'লে? ক'লে বোলে বাবাৰ কি তই আৰু বয়াৰ লগত তেনেকৈ কাজিয়া কৰি নাথাকিবি, তাই কেনেকৈ কোনোবাই নাথাকিবি, ইমানতেই চব শেষ কৰ, চব খতম কৰ। চব খতম কৰ মানে?